আসসালামু আলাইকুম প্ৰিয় বন্ধুসকল, মই আমিৰ হামজা আৰু আপোনালোকে চাই আছে ট্ৰু নলেজ টিভি। প্ৰিয় বন্ধুসকল, কিয়ামতৰ আগত সৰু ডাঙৰ বহুতো আলামত সংঘটিত হ'ব। আজি আমি এই ভিডিঅ'ত কিয়ামতৰ ডাঙৰ আলামতসমূহৰ ভিতৰত সৰ্বপ্ৰথম আলামতটো লৈ আলোচনা কৰিম। হাদিছ শৰীফৰ বিৱৰণৰ পৰা জনা যায় যে আখেৰী জামানাত ইমাম মেহদীৰ আত্মপ্ৰকাশ কিয়ামতৰ সৰ্বপ্ৰথম ডাঙৰ আলামত। তেওঁ আহি এই উম্মতৰ নেতৃত্বৰ দায়িত্বভাৰ গ্ৰহণ কৰিব, ইছলাম ধৰ্মক সংস্কাৰ কৰিব আৰু ইছলামী শৰীয়তৰ মাধ্যমত বিচাৰ ফয়চলা কৰিব। তেওঁ পৃথিৱীৰ পৰা জুলুম নিৰ্যাতন দূৰ কৰি ন্যায় ইনচাফ কায়েম কৰিব। উম্মতে মুহাম্মদী তেওঁৰ শাসনকালত বিশেষ কল্যাণ লাভ কৰিব। ইমাম ইবনে কাছিৰ ৰহমতুল্লাহ আলাইহে কৈছে, তেতিয়া ফল মূলত প্ৰচুৰ বৰকত হ'ব, মানুহৰ সম্পদ বৃদ্ধি পাব, ইছলাম বিজয় হ'ব, ইছলামৰ শত্ৰুসকল পৰাজিত হ'ব আৰু সকলো প্ৰকাৰ কল্যাণ বিৰাজ কৰিব। ইমাম মেহদীৰ পৰিচয়। তেওঁৰ নাম হ'ব আমাৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ নামৰ দৰে আৰু তেওঁৰ পিতৃৰ নাম হ'ব আমাৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ পিতৃৰ নামৰ নিচিনাই। তেওঁ হ'ব হাছান বিন আলী ৰাদিয়াল্লাহু তাআলা আনহুৰ বংশৰ পৰা, অৰ্থাৎ তেওঁৰ নাম হ'ব মুহাম্মদ আৰু তেওঁৰ পিতৃৰ নাম হ'ব আব্দুল্লাহ আৰু তেওঁৰ মাতৃৰ নাম আমিনা হ'ব, যেনেকুৱা আমাৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ মাতৃৰ নাম আছিল। ইমাম মেহদী আগমনৰ স্থান। তেওঁ মদিনা মুনাৱ্ৱাৰাৰ কোনো এটা পূৰ্বফালৰ অঞ্চলৰ পৰা প্ৰকাশিত হ'ব। আবু ছাইদ খুদ্ৰী ৰাদিয়াল্লাহু তাআলা আনহু নবীজী সাল্লাল্লাহু আলাইহি সাল্লামৰ পৰা বৰ্ণনা কৰে, আখেৰী জামানাত মোৰ উম্মতৰ ভিতৰত মাহদীৰ আগমন হ'ব। তেওঁৰ শাসনকালত আকাশৰ পৰা প্ৰচুৰ বৃষ্টিপাত হ'ব, জমিনত প্ৰচুৰ ফচল উৎপন্ন হ'ব। তেওঁ মানুহৰ মাজত সমানভাৱে বহুত সম্পদ বিতৰণ কৰিব, গৃহপালিত পশুৰ সংখ্যা বৃদ্ধি পাব আৰু উম্মতে মুহাম্মদীৰ সন্মান বৃদ্ধি পাব। তেওঁৰ আগমনৰ পিছত 7 বছৰ অথবা 8 বছৰ জীৱিত থাকিব। আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে, মাহদী আহিব মোৰ বংশধৰৰ পৰা। তেওঁৰ কপাল হ'ব উজ্জ্বল আৰু নাক হ'ব ওখ। পৃথিৱীৰ পৰা জুলুম নিৰ্যাতন দূৰ কৰি ন্যায় ইনচাফ দ্বাৰা পৃথিৱী পৰিপূৰ্ণ কৰি দিব। 7 বছৰ পৰ্যন্ত তেওঁ ৰাজত্ব কৰিব। প্ৰিয় দৰ্শক, বিভিন্ন আলোচনাৰ পৰা আমি জানিব পাৰোঁ যে ইমাম মাহদীৰ আগমনৰ ওপৰত বিশ্বাস স্থাপন কৰাটো ৱাজিব, কাৰণ তেওঁৰ আগমনৰ বিষয়ে বহুতো সহিহ হাদিছ বৰ্ণিত হৈছে। ঈসা ইবনে মাৰিয়াম আলাইহিছ সালাম যেতিয়া আকাশৰ পৰা অৱতৰণ কৰিব, তেতিয়া ইমাম মাহদীৰ নেতৃত্বত মুছলমানসকল সন্মান আৰু সুখ শান্তিৰে বসবাস কৰিব। ইমাম মাহদী মুছলমানসকলক লৈ নামাজৰ ইমামতি কৰাৰ বাবে প্ৰস্তুতি চলাই থাকিব। ঠিক সেই সময়ত ঈসা ইবনে মাৰিয়াম আলাইহিছ সালাম আকাশৰ পৰা অৱতৰণ কৰিব। ইমাম মাহদী ঈসা আলাইহিছ সালামক দেখা পাই ক'ব, সন্মুখলৈ আগবাঢ়ি আহক আৰু আমাৰ ইমামতি কৰাওক। কিন্তু ঈসা আলাইহিছ সালাম সেয়া প্ৰত্যাখ্যান কৰিব। ইয়াৰ পিছত ইমাম মাহদী নিজে ইমামতি কৰিব। হাদিছৰ ভাষ্য অনুযায়ী আৰু জনা যায় যে ইমাম মাহদীৰ সময়ত মুছলমানসকলৰ ইমান আৰু শক্তি ধ্বংস কৰাৰ বাবে দাজ্জালৰ আগমন হ'ব। দাজ্জালৰ সৈতে মোকাবিলা কৰাৰ বাবে আল্লাহ তাআলাই হযৰত ঈসা আলাইহিছ সালামক পঠাব। ইমাম মাহদীও তেওঁৰ সৈতে মিলিত হৈ দাজ্জালৰ বিৰুদ্ধে যুদ্ধত লিপ্ত হ'ব আৰু দাজ্জালৰ বাহিনীক খতম কৰি মুছলমানসকলক দাজ্জালৰ ফিতনাৰ পৰা মুক্ত কৰিব। প্ৰিয় বন্ধুসকল, কিয়ামতৰ অন্যান্য আলামতসমূহ জানিবলৈ আপোনালোকৰ মতামতসমূহ কমেণ্টত উল্লেখ কৰিব। আজি এই পৰ্যন্তই। আকৌ এক নতুন ভিডিঅ'লৈ আকৌ এদিন উপস্থিত হ'ম ইনশাআল্লাহ।